৭৫তম গণতন্ত্ৰ দিৱসৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰে আমি ২৬ জানুৱাৰী দিনটো গণতন্ত্ৰ হিচাপে পালন কৰোঁ। আমি কেতিয়াবা ভাবি অনুভৱ কৰিছোঁনে ২৬ জানুৱাৰীটো আমি কিয় গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ, আৰু এই দিৱস উদযাপন কোনসকল ব্যক্তিৰ কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফলস্বৰূপে আমি বিশেষ দিৱস হিচাপে উদযাপন কৰিবলৈ পাইছোঁ প্ৰতি বছৰে। আৰু এই গণতন্ত্ৰ দিৱসৰ উদ্দেশ্য কি, আজিৰ ভিডিঅ'ত সকলো কণ্টেক্ট কৰিম। নমস্কাৰ বন্ধুসকল, মই দুলাল ৰবিদাস আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ ভইচ অফ কিৰিয়ান আছামত। কিন্তু আমি গণতন্ত্ৰ দিৱস কাৰ কাৰণে উদযাপন কৰিবলৈ পাইছোঁ সেয়া আমি বহুতে নাজানো। গতিকে আজি মই থুলমূল এটা আভাস ধৰিম যে কোনে এই গণতন্ত্ৰ দিৱস উদযাপন কৰিবৰ কাৰণে আমাক সুবিধা দিছে, অৰ্থাৎ কিয় আমি গণতন্ত্ৰ দিৱস উদযাপন কৰোঁ, তাৰ নেপথ্যত আমি কি কি কথা আছে সেয়া আজি মই এই ভিডিঅ'ৰ দ্বাৰা আপোনাক জনাম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব। আগবাঢ়ো ভিডিঅ'টোলৈ। আমি সকলোৱে জানো যে ২৬ জানুৱাৰী ১৯৫০ চনত ডক্টৰ বি.আৰ. আম্বেদকাৰ দ্বাৰা ভাৰতৰ সংবিধান ভাৰতত বলবৎ হয় আৰু ভাৰত এক লোকতান্ত্ৰিক স্বতন্ত্ৰ গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। সিদিনাৰ পৰাই ২৬ জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। এতিয়া কথাটো হ'ল যে ভাৰতবৰ্ষ অৰ্থাৎ আমাৰ জন্মভূমি ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰিছিল ১৯৪৭ চনৰ ১৫ আগষ্টত। কিন্তু এই বিশাল দেশখন চলাবলৈ কিছুমান নীতি নিয়ম, আইনগত ব্যৱস্থা লাগিব। জনসাধাৰণৰ কিছু মানৱ অধিকাৰ বা মাত মাতিব লগা যি অধিকাৰ, আইনগত ব্যৱস্থাৰ আৱশ্যকতা ভাৰত পৰিচালনা কৰিবৰ কাৰণে যিখন নিয়মাৱলী তৈয়াৰ কৰিছিল সেইখন ১৯৪৯ চনৰ নৱেম্বৰ মাহত অৰ্থাৎ ২৬ নৱেম্বৰত লিপিবদ্ধ হৈছিল আৰু ১৯৫০ চনত ২৬ জানুৱাৰীত এই নিয়মাৱলী অৰ্থাৎ ভাৰতীয় সংবিধান স্বীকৃতি লাভ কৰিছিল। কথা হ'ল যে বাবা চাহেব আম্বেদকাৰ সেই সময়ত দেশত বৰ্ণ বৈষম্য নীতিয়ে মানুহৰ জাতিৰ উচ্চ নিশ্চতাই বহু অধিকাৰ বিচ্ছিন্ন কৰিছিল। এই ব্যৱস্থাই তেখেতসকলে কোৱা নিশ্চ জাতিৰ ব্যৱস্থা অৰ্থাৎ অৱস্থা কুকুৰতকৈও নীচ আছিল। বাবা চাহেব এই বৰ্ণ বৈষম্য নীতিৰ সংশোধনৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছিল, কিন্তু এই সময়ত কিয় কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম নহল সেয়া নেপথ্যত। গতিকে এইজন মহান লোক জন্ম পৰিচয় দাঙি ধৰিছোঁ। কিতাপটো সকলোৱে লিখে, যিয়ে সংবিধান ৰচনা কৰিছিলে সেইজনক বি.আৰ. আম্বেদকাৰ বুলি ক'ব পাৰি। জ্ঞানৰ সাগৰ বাবা চাহেব বি.আৰ. আম্বেদকাৰ জন্ম হৈছিল ১৮৯১ চনৰ ১৪ এপ্ৰিল মধ্যপ্ৰদেশৰ ইন্দোৰত। ৩ বছৰ বয়সত অৰ্থাৎ ১৯৯৪ চনত তেওঁ পিতা ৰামজী মালৱী চকপাল ৰিটায়াৰ হৈছিল আৰু তাৰ পাছত তেওঁৰ সম্পূৰ্ণ পৰিবাৰটো মহাৰাষ্ট্ৰলৈ গুচি যায়। তাৰ পাছত তেওঁ মহাৰাষ্ট্ৰতে তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয়। তাৰ পাছত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হয় ১৯০৭ চনত। তেওঁ এজন দলিত শ্ৰেণীৰ লোক হোৱাৰ বাবে তেওঁ বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল সেই সময়ত। হ'লেও নিজৰ দৃঢ় মনোবল, আত্মবিশ্বাসৰ বাবে তেওঁ বিদেশলৈও পঢ়িবলৈ গৈছিল। লণ্ডন বিশ্ববিদ্যালয় অৰ্থাৎ কেম্ব্ৰিজ, সংযুক্ত আমেৰিকা তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ দেশত গৈ তেওঁ শিক্ষা লাভ কৰি আহি ভাৰতৰ সংবিধান ৰচনা কৰিছিল। গতিকে তেওঁৰ যিটো অসীম জ্ঞান, সেই অসীম জ্ঞান সঁচাকৈয়ে অনুপম জ্ঞান। গতিকে সেই জ্ঞান আমিও ল'বলৈ সক্ষম হ'ম যেতিয়া আমি তেওঁৰ দৰে পৰিশ্ৰম কৰিম। গতিকে পৰিশ্ৰম কৰিলে সাৰ্থকতা আছে। গতিকে পৰিশ্ৰম কৰা উপকাৰী। আমি নিজকে ভাল মানুহ হিচাপে গঢ়ি তুলিবৰ কাৰণে পৰিশ্ৰমী ব্যক্তি হিচাপে নিজকে থন ধৰি উঠাবলৈ প্ৰচেষ্টা কৰিব লাগে। গতিকে সেইবাবে বি.আৰ. আম্বেদকাৰ দৰে নিজকে হ'বলৈ চেষ্টা কৰা উচিত। তেওঁৰ যিখিনি জীৱনী আছে, তেওঁৰ যিখিনি আত্মকথা আছে সেইবোৰ আমি পঢ়িব লাগে, নিজৰ জীৱনত তাক প্ৰয়োগ কৰাৰ প্ৰচেষ্টা কৰিব লাগে। গতিকে সেয়াই আছিল আজিৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য। আৰু ডক্টৰ বি.আৰ. আম্বেদকাৰ এজন মহান লোক আছিল। ভাৰত ৰত্ন ভীমৰাও আম্বেদকাৰজীৰ নিজৰ
জীৱনত 65 বছৰ সম্পূৰ্ণভাৱে দেশক সমৰ্পিত কৰি দিলে। দেশৰ উন্নয়নৰ বাবে আৰু দলিতসকলৰ জীৱনৰ উন্নতিৰ কাৰণে চিন্তা কৰি নিজৰ জীৱনটোক সম্পূৰ্ণভাৱে দেশৰ বাবে দি দিলে। গতিকে আৰ্থিক, ৰাজনৈতিক আৰু শৈক্ষিক দিশতো তেওঁ বহুতখিনি কৰি গৈছে। ঐতিহাসিক, সাংস্কৃতিক আৰু সাহিত্যিক, বৌদ্ধিক এই সকলো ক্ষেত্ৰত তেওঁৰ অৱদান আছে বুলি ক'ব পাৰি। তেওঁৰ জীৱনত বহুকেইটা কিতাপ লিখি গৈছে। সেই কিতাপখিনি আমি পঢ়িবলৈ চেষ্টা কৰা উচিত। সেয়া গুগলত চাৰ্চ কৰিলে তেওঁৰ বিষয়ে গম পাব। ডক্টৰ ভীমৰাও আম্বেদকাৰ জীৰ বুকছ বা ডক্টৰ ভীমৰাও আম্বেদকাৰ বুকছ বুলি তেওঁ চাৰ্চ কৰিলে গোটেইখিনি তেওঁ কিতাপখিনি পঢ়িবলৈ পাব। তেওঁ বহুতখিনি অৱদান আছিল, আগতে কৈছিলোঁ। আৰু 1948 চনৰ আম্বেদকাৰজী ডায়েবেটিছ ৰোগত পীড়িত হৈ অক্টোবৰ মাহত 1954 চনলৈকে বেমাৰ হৈ আৰু তাৰ পাছত 29 মে 2003 চনত অৰ্থাৎ 94 বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে। এইজন মহান লোকৰ 14 এপ্ৰিল দিনটো আম্বেদকাৰ জয়ন্তী হিচাপে উদযাপন কৰা হয় আৰু 6 ডিচেম্বৰ তেওঁৰ এটা বিশাল আয়োজন কৰা হয়। গতিকে তেওঁক আমি সেই দুটা দিনতে স্মৰণ কৰোঁ। বি.আৰ. আম্বেদকাৰে অৰ্থাৎ বাবা চাহেব আম্বেদকাৰে সেই সময়ত যিখিনি বিচাৰিছিল বৰ্তমান কিন্তু সেয়া ফলৱৰ্তী হৈছে। তেওঁৰ মৃত আত্মাই নিশ্চয় শান্তি লাভ কৰিব। আগলৈ আৰু যদি ভীমৰাও আম্বেদকাৰজীৰ বিষয়ে বিতংভাৱে জানিবলৈ বিচাৰে তেনেহ'লে কমেণ্ট বক্সত জনাব। আজিলৈ এখন ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ। জয় ভাৰত, জয় সংবিধান। मैं यहाँ पर संविधान की अच्छाइयां गिनाने नहीं जाऊंगा, क्योंकि मुझे लगता है कि संविधान कितना भी अच्छा क्यों ना हो, वो अंततः बुरा साबित होगा अगर उसे इस्तेमाल में लाने वाले लोग बुरे होंगे। और संविधान कितना भी बुरा क्यों ना हो, वो अंततः अच्छा साबित होगा अगर उसे इस्तेमाल में लाने वाले लोग अच्छे होंगे। इसलिए जनता और उसके राजनीतिक दलों की भूमिका को संदर्भ में लाए बिना संविधान पर कोई भी निर्णय देना या कोई भी टिप्पणी करना मेरे विचार में व्यर्थ होगा। धन्यवाद। Happy Republic Day 2024. Jai Bhim, Jai Bharat.